মাৰিব নাজানা নেকি নে ধুনীয়া ছোৱালী দেখিলে ৰবই নোৱাৰা হৈ যোৱা ছোৱালীলে মই নাচাওঁ আৰু প্ৰথম কথা তোমাৰ এই ধুনীয়া চেহেৰা হ'লে নিজকে ইমান ফুটনিয়াই মাৰিবা মৰিলে এই চেহেৰা লগত লৈ নোযোৱাতো কথা ভালকৈ কবা বিশেষকৈ মৰাৰ কথা আৰু নকবা 20 বছৰ হৈছেহে তাতে আকৌ মোৰ বহুত সপোন আছে মই এদিন বিয়া হ'ম মোৰ দুটা ল'ৰা ছোৱালী হ'ব এটা নাম পিংকু আৰু এটা নাম চিংকু হ'ব নেকি তোমাৰ এইবোৰ তোমাৰ লগত ৰাখা তোমাৰ নিজৰজন নকবা মোৰ আগত নহয় নিজৰ বুলিবলৈ আকৌ নায়েই নহয় কোনো হ'ব দিয়া তোমাৰ এইবোৰ তোমাৰ লগত ৰাখা মই যাওঁ তুমি তোমাৰ ৰাস্তাত যোৱা আৰু মই মোৰ ৰাস্তাত যাওঁ তোমাৰ হ'ব বিচাৰো ঐ শুন না আজি নামঘৰৰ পৰা আহোঁতে বৰ অদ্ভুত ল'ৰা এটা লগ পালোঁ কোন ল'ৰা মই চিনি নাপাওঁ কিন্তু কথাবোৰত বৰ আচৰিত লাগিল জান তই হোৱা হ'লে চিনি পালি হয় চাগে সি কিবা কৈছিল নেকি তোক নাই কোৱা কথাবোৰত মানুহটো বৰ বেলেগ যেন লাগে মানে কি বুজাব বিচাৰিছ সম্ভৱ তাৰ জীৱনত কিবা এটাতো হৈছে হৈছে তাই এতিয়া বহুত সলনি হৈছে মা তাই এতিয়া মোৰ হৈ থকা নাই আৰু তোৰ বোৱাৰীও হৈ থকা নাই মই জানো এষাৰ কথা শুনি তোৰ বহুত বেয়া লাগিব কিন্তু তই দুখ নকৰিবি দে মা তোৰ কাৰণে এজনী ভাল বোৱাৰী চাই আনিম তই দুখ কৰিলে মোৰ বহুত কষ্ট হ'ব মই আৰু জীৱনত তোৰ বাহিৰে কাকো বিশ্বাস কৰিব নোৱাৰো কাৰণ নিজৰ বুলিবলৈ মাথো তই আছ সদায় আশীৰ্বাদ কৰিবি যাতে মই ভাল মানুহ হ'ব পাৰোঁ তই ইমান ভাগি নপৰিবি নাই মালৈ বৰকে মনত পৰিছে আজি যেতিয়াৰ পৰা মা নোহোৱা হ'ল তেতিয়াৰ পৰা মাৰ অনুভৱ বৰকে কৰিব ধৰিছোঁ দুখ নকৰিবি তই অভি হোৱাটো হৈ গ'ল বাদ দে এইবোৰ ভগৱানে যি কৰে ভালৰ বাবে কৰে পিছে কথা এটা গম পাৱ নাই আমাৰ গাঁৱৰ পল্লৱী ঘৰত লাহি পাইকে ছোৱালী এজনী আহিছে নহয় মোৰ আগত ছোৱালীৰ কথা কৈ নাথাক আজিকালি সকলোৱে টকা পইচা বিচাৰে যাৰ ওচৰত টকা পইচা আছে তাৰ ওচৰত বিচনাত যাবলৈ সংকোচ নকৰে এইবোৰ থচোন তই ৰাতি বহুত হ'ল যাওঁ বৈ কাইলৈ বজাৰলৈ যাব লাগিব নহয় বৈ ঐ ক ভালকে শুন না শুনি আছো তোক ক কি হ'ল মই যদি অভিলেখক ভাল পাওঁ বুলি কওঁ সি কি ক'ব বাৰু হেৰৌ আকাশত চাং পতাৰ কথা নকবিচোন তাৰ আশা বাদ দে সঁচাকে ক না কি ক'ব মই ভাবিছোঁ কাইলৈ লগ কৰি তাক মোৰ মনৰ কথা কৈ দিম তই যদি তাৰ লগত ভাল হৈ থকাটো বিচাৰিছ তেন্তে নোপোৱাটোৱে ভাল হ'বনে বাকী তই যি ভাল দেখ তাকেই কৰ ঐ যাওঁচোন ব'ল দোকানৰ পৰা আহোঁগে বল গ'লে নহ'ব নহয় মোৰ ওচৰত পইচা থাকিবই লাগিব পইচা টেনশ্যন নল'বি মই আছোঁ নহয় ক'ত যাৱ ল'ৰাকেইটা বজাৰৰ পৰা আহোঁগে তই পিছে ক'ত যাৱ মই দোকানৰ পৰা বস্তু কেইটামান আনোংগে পিছে এইজনা কি হ'ল ইমান ঠাণ্ডাকে আছে যে এজনৰ কথা বহুত চিন্তা ইয়াৰ কি হ'লনো ইমান টেনশ্যন হ'বলগীয়া আছে কথা কিছুমান পিছত ক'ম পিছে আলহী কৰ মাত চাত নাই যে তোমালোকে কথা পাতি আছা যে সেইকাৰণে মাত নাই মতা আৰু মোৰ ঘৰ শিৱসাগৰত যাবই এবাৰ নহ'লে দেৰি হ'ব পল্লৱী আমাৰ এইটো টেনশ্যন নহয় বোলে টেবলেট এটা চাবিচোন হ'ব দে চাম বাৰু হ'ব যা সেইজনী এইটোৱে সেইটো কি কি যিহে মোক জুই দিলেও নপুৰে বৈ যাওঁ বৈ তোমাৰ হ'ব বিচাৰো তোমাৰ হ'ব বিচাৰো
ঐ ৰচোন আমি যে এতিয়া লগ পাই আহিছোঁ ল'ৰা দুটা এটা বৰ মনে মনে আছিল সেইদিনা লগ পাওঁতে কিন্তু তাৰ একদম জিভাৰ আগতে উত্তৰ আছিল নহয় অ' আগত সি এনেকুৱা নাছিল কিন্তু আজিকালি সি ছোৱালী বুলি ক'লেই আঁতৰি থাকে কিন্তু কিয় সেইবোৰ বহুত কথা পাছত নিজে গম পাবি বৈ যামগে অভিদা আজি কিবা কাম আছে নি তোৰ শাকৰ গুটিকে মানিবলৈ আছে এই তহঁতি ৰ মই চকীখন আনিছোঁ নালাগে নালাগে মই কিবা দৰকাৰ এটাতহে আহিছিলোঁ দৰকাৰ কি দৰকাৰ এই মোৰ লগৰ প্ৰতীক্ষা এই মানে গাঁওখন অলপ ফুৰি আহোঁগে কৈছে মোৰ মানে যাবলৈ অলপ অসুবিধা হ'ব যাচোন তই গৈ অলপ ফুৰাই আনগে মই নোৱাৰোঁ দেই আজিকালি দিনকাল যিহে বেয়া গাঁওখনত বিশ্বাস কৰিব পৰাকৈ তই আছ যাচোন অলপ ফুৰাই আনগে গৈ দে না হ'ব দে যাম কিন্তু আজি মোক খবৰ থাকিব নকবি কোনে মোক বজায় হা কোনে মোক বজায় সেইদিনাখন ধুনীয়া ছোৱালী দেখি নিজেই খুন্দা মাৰি ল'লে এতিয়া মোক ক'ব আহে দেখিলি নহয় কেনেকৈ মোক বজাই আছে মই যাবলৈও নাই আৰে চুপ থাকচোন অভিদা প্লিজ গৈ দে না এই একো নকয় এই যদি কিবা কয় তই মোক কবি হ'ব দে চাবি আকৌ তাইক কৈ দিবি কিন্তু মোক বজাই নাথাকিবলৈ আৰু ৰ মই চোলাটো সলাই আহিছোঁগৈ যা তহঁতি যাবি মই ঘৰলৈ যাওঁ ঘৰত কাম নকৰিলে মায়ে আহি পিঠি ফালিব অভিদা লৈ যাবি দেই ইমান দেখো শ্ৰীলংটো চোলাটাই পিন্ধিবলৈ গৈছিলে ব'লা আগত উঠিম নে অ' বাইদেউ মই চাইকেলত ছোৱালী থ'ব নোৱাৰোঁ খোজে যাব লাগিব ব'লক চাইকেলখন ব'লা ঐ তোমাক গোটেইখন বিচাৰি ফুৰিছোঁ তুমি ইয়াত বহি আছাহি তোমাক মাতি আছোঁ শুনিছানে মাতি আছিলা নেকি কোৱা তোমাক কথা অলপ ক'বলৈ আছিল যি কোৱা পাছত ক'বা এতিয়া মাত্ৰ মোক অকলে থাকিব দিয়াচোন যামগৈ একেবাৰে যামগৈ মই কাৰণ ইয়াত থাকিলে তোমাৰ অভিমানবোৰে মোক বৰকৈ প্ৰেমত পেলাইছে আৰু যিটো তোমাৰ পৰা সম্ভৱ নহয় সেইকাৰণে মই নিজে যামগৈ কিন্তু যোৱাৰ আগতে কথা এষাৰ কওঁ তুমি বা কি কোৱা কি কথা কোৱা মই তোমাৰ হ'ব বিচাৰোঁ তুমি বা কি কোৱা বুজিছোঁ দিয়া কিন্তু যোৱাৰ আগতে কথা এষাৰ কওঁ কোৱা এই খণ্ডতে উত্তৰটো পামনে নে পিছৰ খণ্ডলৈ অপেক্ষা কৰিব লাগিব অপেক্ষাৰ অন্ত নাই যদি সকলোৱে বিচাৰে তেতিয়াহ'লে পিছৰখনত নিশ্চয় ইয়াৰ উত্তৰটো দিম Tumar Hobo Bisaru